তো এতিয়া আমি আছোঁ নংখং ৰেজৰ্টত। তো বলক ষ্টাৰ্টিঙৰ পৰা আপোনালোকে ভিডিঅ'টো চাওক আৰু এতিয়া আমি ইয়াত এনজয় কৰি আছোঁ আৰু তো ষ্টাৰ্টিঙৰ পৰা চাওক, আপোনালোকেও মোৰ লগতে এনজয় কৰি যাওক। তো এখন ৰেজৰ্ট গল্ডেন পেগোডাৰ পৰা 3.5 কিলোমিটাৰ আঁতৰতে আছে, বেছি দূৰত নহয়। কোনফালে যাওঁ? সেইফালে হয় তিত যাওঁ না, নাই সেই চুকটোত নাই, সেইটোত পুৰা পানীত শিলগুটি দেখি পোৱা গৈছে। নদীৰ ওপৰত আছে এখন মজা ৰেজৰ্ট ৰে। কেবিন এটা লৈছোঁ, তো ভিতৰত যাওঁ চাওঁচোন। ইয়াত ধুনীয়াকৈ আৰু মাই গড, ওপৰত ফেন ভি আছে বে, কি ধুনীয়া। ইয়াত ধুনীয়াকৈ বহি লৈ মেলি ছাইডত এইফালে নদী, ধুনীয়াকৈ নদীখন চাই মেলি সব জেগালৈ গৈছোঁ। এখন হৈছে নতুন ডিজাইনৰ, আজি ফাৰ্ষ্ট বহুত টাইমৰ কাৰণে আহিছোঁ। নতুনকৈ খুলিছে চাগে, বেছি দিন হোৱা নাই। আহিছোঁ যদিও মন কৰা নাই চাগে। তো ইয়াৰ পৰিৱেশটোতো তামামেই ধুনীয়া। ছাইডতে ইফালে নদীখন আছে, ওপৰফালে ফেন আছে। তো প্ৰথমতে মেনুখন দেখুৱাইছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে চাই লওক। সুবিধাৰ কাৰণে নংকাং ৰেজৰ্ট নিয়েৰ মমং পথাৰ নামচাই ডিষ্ট্ৰিক্ট। আচ্ছা, মই মানে প্ৰথমতে ভুলকৈ কৈছিলোঁ ৰেজৰ্টখনৰ নাম। তো ৰেজৰ্টখনৰ নাম হৈছে নংকাং ৰেজৰ্ট। তো ইয়াত চাই লওক আপোনালোকে মেনু লিষ্টখন, আপোনালোকৰ সুবিধাৰ কাৰণে দেখাই দিছোঁ। চালে এইবাৰ দেখাই আছোঁ এইখন, চাই লওক। আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। চালে এবাৰ এইফালে মানে কি হ'ল, এইখন মেনুখন দেখি পালে আপোনালোকৰ মাথাই বেয়া মানে কি আৰু, আপোনালোকে মানে আগতীয়াকৈ কিমানটো পইচা আনিলে আপোনালোকৰ ধুনীয়াকৈ জুৰিব, আপোনালোকে এইটো অনুমান লগাব পাৰিব। তো সেইকাৰণে দেখাই দিছোঁ, তো দেখুৱালোঁ। ৰূপম, আমি অৰ্ডাৰ দিলোঁ, থোপা অৰ্ডাৰ দিছোঁ। তো অৰ্ডাৰকেইটা আহি পোৱালৈকে মই আপোনালোকক বাহিৰৰ দৃশ্যভাগ সম্পূৰ্ণকৈ ধুনীয়াকৈ দেখাই আছোঁ। তো বলক চাই থাকোঁ মোৰ লগতে। হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা, হিয়ারে খাবতির হুয়ানা প্রেমর চুত পাখনা, প্রেমর চুত পাখনা, প্রেমর চুত পাখনা। হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা, হিয়ারে খাবতির হুয়ানা প্রেমর চুত পাখনা। গীতেরে সুরেৰে হিয়ারা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। মোৰ মন জোছনা হৃদয়ৰে হাসনা, তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা। এতিয়া আমাৰ খানাটো আহি গ'ল। खाओ पियो मस्ती करो, लेकिन शराब मत पीना, ठीक है? शराब स्वास्थ्य के लिए हानिकारक है। हाँ, तो आओ शराब मत पीना। তো আমি খাই লওঁ এতিয়া, তাৰপিছত লগ পাই আছোঁ। यस यस यस। তো আমাৰ খোৱা লোৱা হৈ গ'ল।
এতিয়া যাব ওলাইছোঁ আৰু নেক্সট এটা লোকেশ্যনত ডেষ্টিনেশ্যনত। তো কেনেকুৱা পালে জনাব আপোনালোকে। ৰ'দটো কিন্তু তামাম ফাটাফাটি মজা আৰু দামবিলাকো পাৰফেক্ট, খানাটো পাৰফেক্ট। আপোনালোকে আহিব পাৰে। হাইৱেৰ পৰা মানে একদম সোমাবই নালাগে আৰু ক'তো। দেখিছেনে সেইফালে গাড়ী চলি আছে, হাইৱেৰ লগত লাগি আছে আৰু একেবাৰে। তো মজা লাগিলে আজি। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে, মানে তেতিয়া ক'ব পাৰিম মানে ভিডিঅ'বিলাক বনোৱা লোৱাত কিবা থাকি গৈছে নেকি। তাৰপিছত কেনেকুৱা বিলটো দি আহিলোঁ। বিলটো ঠিকে আছে ন? 390 ন? একো নাই, ঠিকে আছে। আমি গৈ আছোঁ নেক্সট এটা ডেষ্টিনেশ্যনৰ কাৰণে। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হৈছে। যদিহে ভাল হৈছে ক'ব, বেয়া হৈছে ক'ব। আজিলৈ ইমানতে এৰিছোঁ নে কি কয় ৰূপম? য়েছ, আজিলৈ সামৰণি মাৰিছোঁ। ছাবস্ক্ৰাইব কৰিব চেনেলটো, হয় নাই? আৰু শ্বেয়াৰ কৰিব।